নমস্কাৰ, মই ডাক্তৰ ঋষিকেশ কলিতা। মই এগৰাকী মানসিক ৰোগৰ চিকিৎসক। আশা কৰোঁ সকলোৰে ভাল। সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই অটিজম বা অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰৰ বিষয়ে অকণমান ক'ব খুজিছোঁ। বহুতে হয়তো জানেই অটিজম কি, অটিজম বেমাৰটো কেনেকুৱা, ইয়াৰ লক্ষণবিলাক কেনেকুৱা হয় বা ইয়াৰ ট্ৰিটমেণ্ট কেনেকুৱা। বহুতে হয়তো জানেই বা এনেকুৱা শিশু বহুতে লগ পাইছে। তাকেই আজি অকণমান ক'ব খুজিছোঁ। অটিজম বা অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ আপোনাৰ এটা নিউৰ' ডেভেলপমেণ্টেল ডিজৰ্ডাৰ। শিশুটোৰ জন্মৰে পৰা এই বেমাৰবিধ ষ্টাৰ্ট হয়। যদিও বা লক্ষণবিলাক সাধাৰণতে আমি ধৰিব নোৱাৰোঁ, কিন্তু জন্মৰ পৰা শিশুটোৰ অটিজম বা অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰৰ লক্ষণবিলাক আৰম্ভ হয়। সাধাৰণতে কিছু লক্ষণ আমি শিশুটোৰ বয়স যেতিয়া 6 মাহ হ'ব, এইখিনি সময়ত আমি কিছু লক্ষণ দেখা পাম। কিন্তু ফুল ফ্লেজেড যিখিনি আমি অটিজমৰ লক্ষণ বা অটিজমৰ যিখিনি চিমটম, সেইখিনি আমি সাধাৰণতে শিশুটোৰ 3 বছৰ বয়সতহে ভালকৈ ধৰিব পাৰোঁ। এতিয়া যদি আমি চাওঁ পৰিসংখ্যাৰ ফালৰ পৰা, প্ৰতি 1000 জনৰ বিপৰীতে প্ৰায় 2জন শিশুৰ এই অটিজম থাকিব পাৰে বা অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ থাকিব পাৰে। আৰু সাধাৰণতে ল'ৰাবিলাকৰ এই অটিজমৰ যিটো ৰেট বা হোৱাৰ চান্সেছটো বেছি থাকে। এতিয়া অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ কৈ আছোঁ মই, তো তাতে আৰু কেইটামান বেমাৰ আহে, যেনেকৈ এছপাৰ্জাৰ চিণ্ড্ৰম, বহুতে হয়তো নামটো শুনিছে, বা ৰেট চিণ্ড্ৰম। এই বেমাৰবিলাক আপোনাৰ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰত আহে। কাৰণ অটিজম যিটো আমি যদি কওঁ যে ক্লাছিকেল অটিজম আৰু অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰৰ ভিতৰত যিখিনি পৰে, ৰেটছ পৰিব, আপোনাৰ এছপাৰ্জাৰ পৰিব, সেইখিনি চিমটমখিনি কিছু মিল থাকে। সেইকাৰণে আজিকালি অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ হিচাপে গোটেইখিনি বেমাৰক একেলগে ধৰি লোৱা হয়। তো এতিয়া এই বেমাৰবিলাকৰ সাধাৰণতে কাৰণটো যদি আপোনালোকে কয় যে ডেফিনিট কাৰণ একো নাথাকে, কিছুমান হাইপথেচিছ আছে যে জেনেটিক ফেক্টৰ থাকিব পাৰে, কাৰোবাৰ ফেমিলিত যদি থাকে তো অটিজমৰ ৰেটটো বেছি হ'ব পাৰে, বা কেতিয়াবা মেটাৰ্নেল ভাইৰেল ইনফেকশ্যন যদি হয়, তেতিয়াহ'লে আপোনাৰ পিছত বাচ্চাটোৰ বা শিশুসকলৰ অটিজম হোৱাৰ চান্সেছটো বেছি থাকে বুলি কয়। তো এতিয়া লক্ষণবিলাক সাধাৰণতে কেনেকুৱা হয় যে যিটো ছ'চিয়েল কমিউনিকেশ্যন থাকে বা যিটো ছ'চিয়েল ইণ্টাৰেকশ্যন থাকে, সেইটো শিশুসকলৰ নাথাকে বা কম থাকে, বা তেওঁলোকৰ যিটো স্কিল থাকিব লাগে, সেই যিমানখিনি স্কিল থাকিব লাগে সিমানখিনি তেওঁলোকৰ নাথাকে। তো তেওঁলোকে কি ছ'চিয়েল কমিউনিকেশ্যনটো কৰিব নোৱাৰে, যে তেওঁলোকে বেলেগৰ লগত ভালকৈ মিলিব নোৱাৰে, বেলেগৰ লগত যিটো এটাচমেণ্ট থাকিব লাগে বা এম্পেথি যিটো থাকিব লাগে, সেই বস্তুখিনি তেওঁলোকৰ নাথাকে। তেওঁলোকে আই টু আই কণ্টেক্ট মেইনটেইন কৰিব নোৱাৰে। কথা যেতিয়া কাৰোবাৰ লগত পাতে বা কাৰোবাৰ কথা যেতিয়া শুনি থাকে, তেওঁলোকে আই টু আই কণ্টেক্ট মেইনটেইন নকৰে, বা তেওঁলোকে বেলেগ ফালে চাই থাকিব। তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা যায়। বা তেওঁলোকে কথা কেতিয়াও নিজে ইনিচিয়েট নকৰে, আগবাঢ়ি পেলাই তেওঁলোকে একো কথা ষ্টাৰ্ট নকৰে, বা তেওঁলোকক সুধিলেও তেওঁলোকে কথাবিলাকৰ জেনেৰেলি উত্তৰ দিব নোখোজে, নিজৰ মাজতেই ব্যস্ত হৈ থাকে। বা তেওঁলোকৰ যিবিলাক জেষ্টাৰ থাকে, যে নন ভাৰ্বেল যিবিলাক কমিউনিকেশ্যনৰ জেষ্টাৰ থাকে, যে কোনোবা এটা বস্তু দেখুৱাই দিলে যে এই বস্তুটো মোক লাগে, বা ধৰি লওক হাতখন ৱেভ কৰিলে টাটা বাই বাই, এনেকুৱা ধৰণৰ কিছুমান জেষ্টাৰ যিবিলাক আমি নন ভাৰ্বেল কমিউনিকেশ্যনত ইউজ কৰোঁ, সেইবিলাক তেখেতসকলৰ নাথাকে। কেতিয়াবা তেওঁলোকে কি কৰে, কিছুমান ইক'লিলিয়া বুলি এটা আছে, যে তেওঁলোকে আমি যিটো কথা কওঁ, পেৰেণ্টছে যিটো কথা কয় বা বেলেগ মানুহে যিখিনি কথা কয়, সেইখিনি তেওঁলোকে ৰিপিট কৰিব খোজে। বা কেতিয়াবা কিছুমান কাম, যেনেকৈ ইক'প্ৰেক্সিয়া বুলি কওঁ, যে সেই বস্তুটো তেওঁলোকে কি কৰে, ৰিপিট কৰে। বেলেগৰ যিটো কাম বা বেলেগৰ যিটো কথা, সেইটো তেওঁলোকে ৰিপিট কৰিব খোজে। তাৰোপৰি এটা ইম্পৰ্টেণ্ট ডায়েগনষ্টিক চিমটম, সেইটো হ'ল আপোনাৰ যে ষ্টেৰিঅ'টাইপিক বা ৰিপিটেটিভ কিছুমান মুভমেণ্টছ তেওঁলোকৰ থাকিব, বা বিহেভিয়াৰ কিছুমান থাকিব। যেনেকৈ তেওঁলোকে হাতখন ফ্লেপ কৰি থাকিব, বা তেওঁলোকে কি কৰি ক্লেপিং কিছুমান দি থাকিব, বা তেওঁলোকৰ আপোনাৰ কি থাকিব যে ৰকিং মুভমেণ্ট ঘূৰি থাকিব, বা তেওঁলোকে কি কৰিব, বডিটো এনেকৈ হিলাই থাকিব, যিটো আমি ৰকিং মুভমেণ্ট বুলি কওঁ। বা তেওঁলোকে কেতিয়াবা চাৰ্কুলাৰ পেটাৰ্ণত এনেকৈ ঘূৰি থাকিব, কোনোবা এটা বস্তুৰ চাৰিওফালে ঘূৰিব, বা হয়তো নিজে এনেকুৱা স্পিন কৰি থাকিব। তো এইবিলাক আপোনাৰ কিছুমান
ষ্টেৰিঅ'টাইপিক মুভমেণ্ট, যিটো আকৌ পাৰ্পাছ নাথাকে, পাৰ্পাছলেছ কিছুমান মুভমেণ্ট থাকিব, বা কেতিয়াবা কি কৰিব তেওঁলোকে হেড বেঙিং কৰিব বা এক্সিয়েল মুভমেণ্ট, এনেকৈ মাথাটো তেওঁলোকে লৰাই থাকিব। তো এইবিলাক কিছুমান আপোনাৰ এবনৰ্মেল ষ্টেৰিঅ'টাইপিক বা ৰিপিটেটিভ মুভমেণ্টছ আমি অটিজম থকা বাচ্চাবিলাকৰ পাওঁ। তো যদি আমি ডায়েগনষ্টিক ক্ৰাইটেৰিয়া বুলি কওঁ যে DSM-5 যিটো ডায়েগনষ্টিক ষ্টেটিষ্টিকেল মেনুৱেল যিখন থাকে আপোনাৰ, তো সেইখনৰ মতে আপোনাক ছ'চিয়েল কমিউনিকেশ্যনৰ যিখিনি চিমটম থাকে সেইখিনি থাকিব লাগিব, আৰু যিখিনি আপোনাৰ ৰেষ্ট্ৰিক্টেড ৰিপিটেটিভ বা ষ্টেৰিঅ'টাইপিক যিখিনি মুভমেণ্ট থাকিব বা বিহেভিয়াৰ যিখিনি থাকিব সেইখিনি থাকিব লাগিব। এতিয়া আমি যদি ট্ৰিটমেণ্ট কি বুলি ক'লোঁ, তো ডেফিনেট তেনেকুৱা একো ট্ৰিটমেণ্ট নাই যে মেডিচিন দি পেলাই আমি অটিজম ঠিক কৰিম, বেমাৰটো নাইকিয়া কৰি দিম, তেনেকুৱা নহয়। তো এটা টিম এপ্ৰ'চ এটা লাগে, যে তাত আপোনাৰ চাইকেট্ৰিষ্ট থাকিব, মানসিক ৰোগ বিশেষজ্ঞ থাকিব, বা মনোবৈজ্ঞানিক যেনেকৈ চাইক'লজিষ্ট, ক্লিনিকেল চাইক'লজিষ্ট থাকিব লাগে, বা আপোনাৰ বিহেভিয়াৰ থেৰাপিষ্ট কিছুমান থাকিব, যেনেকৈ ডেফিনিট যদি এটা আমি বিহেভিয়াৰ থেৰাপি বুলি কওঁ যে আবা থেৰাপিষ্ট থাকে, বা আপোনাৰ স্পীচ থেৰাপিষ্ট লাগিব, যে তেওঁলোকৰ স্পীচটো ডিলে হৈ থাকে, বা তেওঁলোকৰ স্পীচৰ যিখিনি স্কিল থাকে সেইখিনি নাথাকে, স্পীচ ডেভেলপমেণ্ট ভালকৈ নহয়, তো সেইকাৰণে আমাক স্পীচ থেৰাপিষ্ট লাগিব। অকুপেশ্যনেল থেৰাপিষ্ট লাগিব, তেওঁলোকৰ যিখিনি ডেইলি স্কিল সেইখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে অকুপেশ্যনেল থেৰাপিষ্ট লাগিব, বা কেতিয়াবা আপোনাৰ স্পেচিয়েল এডুকেটৰ দৰকাৰ হ'ব, যে যিখিনি তেওঁলোকৰ এডুকেশ্যন পেটাৰ্ণটো সেইখিনি হয়তো অলপ বেলেগ ধৰণে কৰিব লাগিব। তো এটা টিম এপ্ৰ'চতে আপোনাৰ অটিজমৰ ট্ৰিটমেণ্টটো হয়। এজন মানুহে সেই ট্ৰিটমেণ্টটো কৰিব নোৱাৰে, স্পেচিয়েলি যদি পেৰেণ্টছখিনি ইনভলভ কৰিব লাগিব তেওঁলোকৰ ট্ৰিটমেণ্টত। গোটেইখিনি এটা টিম হৈ পেলাই বাচ্চাখিনি বা শিশুটোক আমি ট্ৰিটমেণ্টটো কৰিব লাগিব। অটিজমৰ লগত কিছুমান আপোনাৰ কোমৰবিড ইলনেছ থাকে, যেনেকৈ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ থাকিব পাৰে, বা আপোনাৰ কেতিয়াবা মেণ্টেল ৰিটাৰ্ডেশ্যন থাকিব পাৰে। তো এনেকুৱা সৰু সুৰা যিখিনি নিউৰ'চাইকেট্ৰিক ডিজিজ থাকে সেইখিনি ট্ৰিটমেণ্ট কৰিব পৰা যায়, বা এংজাইটি কাভাৰ আছে বা ডিপ্ৰেশ্যন কাভাৰ আছে, এইখিনি আপোনাৰ মেডিকেশ্যন দি ট্ৰিটমেণ্ট কৰিব পৰা যায়। কিন্তু এজ ছাচ যদি অটিজমৰ কাৰণে সোধে, তেনেকুৱা আপোনাৰ ট্ৰিটমেণ্ট অটিজমৰ কাৰণে একো নাথাকে।